তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বিশ্বজিৎ ব্লগ। তো গাইজ আজি মই আঠখেলীয়া নামঘৰ যাবলৈ ওলাইছোঁ। তো গাইজ এতিয়া মই ওলাই আছোঁ, আমাৰ দাদাহঁতৰ ঘৰৰ সন্মুখত আছোঁ। এইটো দাদাহঁতৰ ঘৰ, যাৰ মোবাইলত মই ভিডিঅ'টো বনাইছোঁ। আমাৰ মোবাইলটো মায়ে নিদিয়ে কাৰণে বহুত দূৰ যাম, সেইকাৰণে তাৰ মোবাইলটোতে গাইজ ভিডিঅ'টো কাট খাই গৈছিলে, কিন্তু ফোন এটা আহিছিলে, ফোনটো দৰকাৰী। মেজিকটো আমাৰ এতিয়ালৈকে অহা নাই, আমি মেজিক ভাড়া কৰিছোঁ। কিমান পইচা লয় গম নাপাওঁ, খালি মই 150 টকা দিছোঁ, ডাঙৰবিলাকে 170 টকাকৈ দিছে। এতিয়া মানিব নাই সেইটো গম নাপাওঁ, খালি দি দিলোঁ আৰু মই বেছি গাটো মোৰ ডাঙৰ নহয় সেইকাৰণে আৰু। তো গাইজ এতিয়া মই চয়াবিন ল'লোঁ, এতিয়া যাম আৰু তালৈ। গামোচাটো লৈ লওঁ। অলপ আগতেই চাবলৈ পাব ইমানেই মানুহ, অলপ আগফালেই দেখাব ইমান মানুহ আছে। মই চেলফি ষ্টিকটো ওখ কৰি দিছোঁ কাৰণে, ওপৰলৈ দাঙি দিছোঁ কাৰণে আপোনালোকে দেখি পাইছে কিমান মানুহ আহিছে। আৰু চাৰিওফালে দোকানেই দোকান আৰু গছ কিছুমান ৰোৱা আছে, মানুহে অলপ ছাঁহতো ঘূৰিব পাৰিব। মই সকলোতকৈ আমাৰ টিমৰ সকলোতকৈ আগত আছোঁ মই, সেইকাৰণে মই আগত দেখুৱাব পাৰিছোঁ। আৰু গোটেই এই ভিতৰৰ দৃশ্য আৰু দোকান এইবিলাক তামোল পাণৰ এনেকৈ হোটেল, আকৌ মিঠাই, বেলুন এইবিলাকৰ বিভিন্ন ধৰণৰ দোকান ইয়াত অৱস্থিত আছে। আৰু এয়া চেলফি ষ্টিকটো আৰু অলপ ওখ কৰি দিব লাগিব, তেতিয়া আপোনালোকে ভালকৈ দেখি পাব। ভিতৰৰ দৃশ্যটো চাই যাওক। ইয়াৰ পৰা আপোনালোকে চাবলৈ পাব ইমান মানুহ আছে এইডোখৰতে। ইয়াৰ পৰা আগতে কিমান মানুহ হ'ব এইটো ভাবিবই নোৱাৰি। আৰু এই ছাইডতে কিনাৰতে ট্ৰেক্টৰ এটা আছে, ইয়াতে মানে এনেকুৱা লিখা আছে পুৰণা গাড়ী আপোনালোকে যি দিব তাৰ বাহিৰে নতুন গাড়ী। এইটো মই একো বুজি নাপালোঁ, মই তেনেকৈ বুজি পাইছোঁ পুৰণা গাড়ী আপোনালোকে যদি দিয়ে নতুন ট্ৰেক্টৰ দিব, সেইটোৱে ভাবিছোঁ মই, খালি দিব নাই সেইটো মই গম নাপাওঁ। এইটো আপোনালোকে যি দেখিবলৈ পাইছে সেইটো মোৰ ভিতৰৰ দৃশ্য। আৰু ভিতৰৰ দৃশ্যটো কেনেকুৱা টাইপৰ, এখন শৰাই অঁকা আছে আৰু লিখা আছে অকণমান ওচৰত যাব লাগিব। মই ৰেকৰ্ডিং কৰি আছোঁ মানে শ্ৰী আঠখেলীয়া নামঘৰ এইটো লিখা আছে, আৰু তলত কিবা কিবি লিখা আছে, একো ভালকৈ ধৰিব পৰা নাই মই, ভিডিঅ'টো চলি আছে কাৰণে। তো ব'লক ভিতৰলৈ যাওঁ। এতিয়া মই পূৰা সম্পূৰ্ণ নামঘৰটোৰ ভিতৰতে আহি পাই গ'লোঁ। আৰু ইয়াৰ ভিতৰত ইমানেই মানুহ চাবলৈ পাব, বাহিৰত যিমান কম আছিলে ভিতৰতে সিমান বেছি আছে। এতিয়া আমি সোঁহাতে ঘূৰিম, আপোনাৰ সোঁহাতটো চাওক, সোঁহাতে ইফালে কাৰ্চিন এটা দিয়া আছে, ইফালে ঘূৰিম। আমাৰ প্ৰসাদ আছে, আমি শৰাই দিম মানে, এই শৰাইটো দিম। এতিয়া এইফালে ঘূৰিব লাগিব। তো অলপ চেলফি ষ্টিকটো অলপ দাঙি দিওঁ, চাওক কিমান মানুহ আছে ইয়াত, গন্তি কৰিবই নোৱাৰিব, হিচাপেই নাই, নহ'ব ইমানেই মানুহ আছে। আপোনালোকে ইয়াত যে দেখিছে, ইয়াত লিখা আছে শৰাই দ্ৰব্য বস্তু জমা দিয়া স্থান। এই শৰাই দ্ৰব্যবোৰ ইফালে চিধা গ'লে আপোনালোকে তাত জমা দিব পাৰিব। আপোনালোকে যদি ইয়ালৈ আহে চিধা আপোনালোকে ইয়াত দেখিব চাৰিওফালে চাকি ইমানেই চাকি আছে, আপোনালোকে ভাবিবই নোৱাৰিব, হাজাৰ হাজাৰ চাকি। ইমান মানুহ আহিছে, সকলোৱে চাকি জ্বলাইছে এই নামঘৰত, আপোনালোকে চাব পাৰিব। ইয়াত আহিলে আপোনালোকে শুনি পাব, ইয়াত মিনিটে মাইকত কিবা এটা কৈ থাকে, কিবা এটা আপোনালোকক জাননী দি থাকিব। এই বিষয়ে আপোনালোকে শুনিব পাৰিব, জাননীটো দিয়ে থাকে। এইটো শুনিছে আপোনালোকে, এনেকুৱা জাননী ইয়াত আহিলে টাইমে পাই থাকিব। আহি পালোঁ আৰু আমি য'ত চাকি জ্বলাব লাগে এই ঠাইখনতে আমি চাকি জ্বলাওঁ। ইয়াৰ কিনাৰতে যিমান চাকি আছে
তাৰ অলপ পিছফালে আমি জ্বলাম মানে, আৰু অলপ আগফালে জ্বলোৱা নাই, সেইকাৰণে আগফালে ঢেৰ চাকি আছে, আমি পাছফালে জ্বলাম। মই চাকি জ্বলালোঁ। এতিয়া আমাৰ দাদাজনে চাকি জ্বলাই আছে, তেওঁ চাকি জ্বলাই আছে, আপোনালোকে চাওক। ইয়াত যে দেখিবলৈ পাইছে হালধীয়া কালাৰৰ বিয়াৰ কাপোৰ মৰা আছে, ইয়াত বিশুদ্ধ এইটো এটা আৰু ফটো, ইয়াতো চাকি এগছ জ্বলাই ৰাখিছে। এতিয়া মই বাহিৰলৈ যাওঁ, আৰু এই সৰু কেঁচুৱাটো মাজতে আহি গৈছিলে, গৈ থাকোঁ এতিয়া। আৰু এইটো চাওক বাহিৰৰ দৃশ্যখন, গোটেই পুখুৰী এটা আছে, আৰু এইফালে চলাৰ লগাই দিছে। কাৰেণ্ট কম যাবৰ কাৰণে চলাৰ লগোৱাটো ভাল। মই যে অথনি দেখুৱাইছিলোঁ, এই ছাইডৰ পৰা নামঘৰটোৰ ভিতৰৰ পৰা দেখুৱাইছিলোঁ, এই পুখুৰীটোৱে হয়। আৰু ইয়াত কাছ আছে, বিস্কুট দি দিছে ভাঙি ভাঙি। আমি নাই অনা, নহ'লে আমিও দিলোঁহেঁতেন। আৰু এয়া মূৰ্তি এটা, অলপ জুম কৰি লৈ দেখুৱাব পাৰি। মূৰ্তিটো নমস্কাৰ কৰি আছে। আৰু ইয়াত পানী বহুত আছে চাগে। গোটেই ছাইডে টাইলছ লগাই দিছে। পুখুৰীটো যেনেকৈ চুইমিং পুলবোৰ তেনেকুৱা দৰে গোটেই ছাইডত টাইলছ দি দিছে।
তো এতিয়া মই নামঘৰটোৰ পৰা বাহিৰ ওলালোঁ আৰু ইয়াত ছাইডত পায়স দি আছে বহুতো ভোকো লাগিছে আৰু আমাৰ পাৰ্টিবিলাককো খাই লওঁ ব'লক এই ঠাইটোতে পায়স দিছে আৰু ছাইডত প্লেট আৰু চামুচ থোৱা আছে এই দাদাজনে পায়সটো দি আছে অলপ দিওঁতে পৰি গৈছে এইটো আমাৰ একো নহয় বাৰু সিহঁতৰ লোকচান হৈছে তেওঁ দিওঁতে পৰি গৈছে এতিয়া পায়সটো লৈ খাবলৈ আৰম্ভ কৰোঁ আমাৰ দাদাজনটো ল'লেই এতিয়া মোৰ পায়সটো পায়স পাই গ'লোঁ এতিয়া অলপ খাওঁ এইটো মানে তাহাঁতি খাই আছে আৰু এই পায়স বাহ ই দুবাৰ খাইছে এই এবাৰে খাইছে বেছি মিঠা খাব নোৱাৰে আৰু এই মিঠা জম হ'বই নালাগে ইয়াত ভালকৈ খোৱা আৰামত খোৱা মিঠা হয় নহয় টেষ্টটো লৈ খাব টেষ্টটো লৈ খোৱা বাৰু তিনিবাৰ 4বাৰমান খাই দিলে পেলাই দে এইফালে পেলাবলৈ মই পানী খালোঁ এই নামঘৰটো ইমানেই ভাল পানীও ৰাখি দিছে তো খাবৰ কাৰণে পায়স খোৱাৰ পিছত চবেই পানী খাব আমাৰ পায়স খাই হৈ গ'ল এতিয়া আৰু এতিয়া ব'লক যাওঁ আৰু ইয়াৰ চাইডে এইবিলাক দোকান ইয়াত বহুত বিভিন্ন ধৰণৰ দোকান আছে আৰু এইডোখৰত যে এই মানুহ এজন ৰৈ আছিলে এই দোকানখনত মই আমাৰ মাৰ কাৰণে আৰু বৰমাৰ কাৰণে ক্লিপ ল'লোঁ মই ইহঁতৰ ৰছী লৈছে মোকটো দেখাই দিছে ইহঁতৰ ৰছী লৈছে 10 টকাৰ 4টাকৈ তো এতিয়া ৰছীটো লৈ লওক 10 টকাৰ 4টা ভালেই ৰছী দিছে ৰছীবিলাক এই দোকানখনত আপোনালোকে দেখিব পাব যে বিভিন্ন ধৰণৰ ৰছী আৰু এই ৰছীবোৰ কিছুমান ডিজাইন দিছে এইবিলাক চাব পাব এই ঠাইখনত প্ৰথম মই যেতিয়া আহিছিলোঁ তেতিয়া দেখিবলৈ পাইছিলোঁ ইমানেই গাড়ী আছিলে যেনেকৈ গাড়ী ষ্ট'ৰহে খুলি দিছে গাড়ী কিনি লৈ যাওক আৰু ইমানেই গাড়ী আছিলে এতিয়া গাড়ী নাইকিয়া হৈ গ'ল আবেলি টাইম হৈছে আৰু সকলোৱে ঘূৰি হৈছে সেইকাৰণে ইয়াত গাড়ী নাই আৰু তো এতিয়া মই আমাৰ গাড়ীৰ ওচৰলৈ আহিলোঁ আমাৰ গাড়ী মেজিকটো এইডোখৰতে ক'ৰবাত আছিলে ক'ত গ'লনো এইফালে চাইছোঁ এইফালে এইয়া মেজিকটো এইফালে থোৱা আছে কেমেৰাটো বেকাহে হৈ গৈছে মেজিকটো এইডোখৰতে আছে তো ব'লক যাওঁ এতিয়া প্ৰথমে মই কাপোৰটো চেঞ্জ কৰি লওঁ ধুতি চুৰিয়া পিন্ধি আছোঁ এইকাৰণে কাপোৰটো চেঞ্জ কৰিলে ভিডিঅ'টো বনাব ভাল হ'ব গাইজ এতিয়া আমাৰ যাবলৈ হ'ল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো অলত ছেট কৰি দিব মোৰ নতুন ভিডিঅ' আপোনালোকৰ নটিফিকেশ্যন পাবৰ কাৰণে তো বাই চি ইউ চুন